নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ Redmi Note 5 Pro এটি সৰু ৰিভিউ দাঙি ধৰিম। এই ভিডিঅ'টোত মই আপোনালোকৰ Redmi Note 5 Pro বিষয়ে কিছু কথা কম, যাৰ দ্বাৰা মই আশা কৰিছোঁ আপোনালোকৰ এই মোবাইলটোৰ বিষয়ে কিছু সহায় হ'ব। আপোনালোকে যদি মোবাইলটো কিনিম বুলি ভাবি আছে তেতিয়াহ'লে এই ভিডিঅ'টো নিশ্চয় আপোনালোকক কিছু সহায় কৰিব বুলি মই আশা কৰিছোঁ। তেনেহ'লে বলক আমি মোবাইলটোৰ বিষয়ে কিছু কথা জানো। Redmi Note 5 Pro আপোনালোকে পাব Snapdragon 636 প্ৰচেছৰ, 12+5 মেগাপিক্সেল ৰিয়াৰ কেমেৰা, 20 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা, য'ত ফ্লাছ দিয়া হৈছে আৰু 18:9 এক্সএফপিছৰ ফুল এইচডি প্লাছ ডিছপ্লে, 4000 mAh বেটাৰী, 4GB 64GB 6GB 64GB দুটা ভাৰ্চন মোবাইলটো আহে আৰু ৰেম হৈছে আপোনাৰ LPDDR4X ৰেম, যিটোৰ পাৰফৰ্মেঞ্চ খুবেই সুন্দৰ। বেক সাইডত আপোনাক দিয়া হৈছে 12 আৰু 5 মেগাপিক্সেলৰ দুটা কেমেৰা আৰু এটি ফিংগাৰপ্ৰিন্ট সেন্সৰ। আৰু ইয়াৰ লগতে আপোনালোকক আৰু কিছু তথ্য জনাইছো। এই মোবাইলটোৰ হাইট হৈছে 158.6 mm, ওয়েট হৈছে 181 গ্ৰাম, থিকনেস 8.05 mm, হাইব্ৰিড সিম স্লট আপোনালোকে ইয়াত পাব, এটি নেনো সিম আৰু এটি নেনো প্লাস মাইক্ৰো এসডি, যিকোনো ইয়াৰ এটা আপোনালোকে ইউজ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে এটা সময়ত দুটা সিম আৰু এখন মেমৰি ইউজ কৰিব নোৱাৰে। বেক সাইডত আমাক যেটো কেমেৰা দিয়া হৈছে 12 আৰু 5 মেগাপিক্সেলৰ, ইয়াত যেটো 5 মেগাপিক্সেলৰ কেমেৰা আছে হেতুই আমাক ডেপথ এফেক্টত সহায় কৰে, অৰ্থাৎ বেকগ্ৰাউণ্ডৰ যেটো ব্লাৰ এফেক্ট হেতু দিয়াত সহায় কৰে। আৰু যেটো ইয়াৰ 12 মেগাপিক্সেল কেমেৰা হেতু পাৰফৰ্মেন্স খুবেই সুন্দৰ। ফ্ৰণ্ট সাইডত যিখন ডিসপ্লে দিয়া হৈছে তাৰ কাৰণে এই মোবাইলটো দেখিবলৈ খুবেই সুন্দৰ, যেহেতু ইয়াত 18:9 এক্সএফপিছৰ ডিসপ্লে দিয়া হৈছে। ইয়াৰ পিছত আমি আহিছো যেটো মোবাইলটোৰ তলৰ সাইড, এই তলৰ সাইডত আমি পাও 3.5 mm হেডফোন জেক আৰু এটি প্ৰাইমাৰী মাইক্ৰোফোন, মাইক্ৰো USB চাৰ্জিং পোৰ্ট আৰু এটি স্পিকাৰটোৰ সাউণ্ড খুবেই সুন্দৰ হয়। কিন্তু ইয়াৰ যেটো 3.5 mm অডিও জেক আছে তাৰ পাৰফৰ্মেন্সটো MI A1 তকৈ অলপ মানে MI A1 ৰ দৰে ভাল নহয়। A1 ৰ বহুতেই ধুনীয়া পাৰফৰ্মেন্স। আৰু ইয়াৰ যেটো ৰাইট সাইড আছে তাত আমি পাও এটি পাৱাৰ বাটন আৰু এটি ভলিউম ৰকাৰ। আৰু যেটো মোবাইলটোৰ সাইডৰ ফালে আপোনালোকে চালে দেখিব যেটো ইয়াৰ কেমেৰা আছে এটো অলপ বাহিৰৰ ফালে ওলাই থকাৰ দৰে, এই কাৰণে আপোনালোকে এটি কভাৰ ইউজ কৰিব। একচুয়ালি কভাৰ ইয়াতে ইনক্লুড কৰা থাকে, MI প্ৰথমবাৰৰ বাবে এনেকৈ মোবাইলটোৰ লগত কভাৰ দিয়া মই দেখিছো। কভাৰটো কোৱালিটিও খুবেই ধুনীয়া, আপোনালোকে ইউজ কৰিব পাৰিব আৰু ইউজ কৰিলে কেমেৰাটো কিছু প্ৰটেক্ট হৈ থাকিব। আৰু ওপৰৰ ফালে আমাক দিয়া আছে এটি আয়াৰ ব্লাষ্টাৰ আৰু এটি সেকেন্ডাৰী মাইক। আয়াৰ ব্লাষ্টাৰ হয় আপোনালোকৰ যেটো টিভি আছে, এসি, সেট টপ বক্স, DSLR এইবিলাক ৰিমোট কন্ট্ৰলৰ দ্বাৰা ইউজ হয়, এইবিলাক আপোনালোকে কৰিব পাৰিব। আৰু ইয়াৰ যেটো কেমেৰা আছে এতিয়া মই তাৰে এটি সৰু ৰিভিউ দিব চেষ্টা কৰিছো। ইয়াৰ যেটো কেমেৰা আছে 12 আৰু 5 মেগাপিক্সেলৰ, তো পাৰফৰ্মেন্স বহুতেই ধুনীয়া। এতিয়া মই পোৰ্ট্ৰেইট মোডত কিছু ফটো আপোনালোকক দেখাব খুজিছো কেনেকুৱা পাৰফৰ্মেন্স কৰে। আৰু মই ভৱিষ্যতে এই কেমেৰা ৰিভিউ মই ফুল ভিডিও আপোনালোকক দি দিম, আপোনালোকে চাব পাৰিব। এতিয়া লাইভ এটি ফটো ক্লিক কৰি মই আপোনালোকক দেখাইছো আৰু যেটো পোৰ্ট্ৰেইট মোড আছে সেইটো ইউজ কৰিছো। আৰু যেটা ইয়াতে সৰু গছ আছে মই তাত ফোকাস কৰিছো আৰু ফটো ক্লিক কৰিছো। আপোনালোকে দেখিছে শাটাৰ স্পীডটো খুবেই ধুনীয়া। আৰু মই ফটোটো আপোনালোকক দেখাই দিছো আৰু আপোনালোকৰ সুবিধাৰ্থে মই ফটোটো ভিডিওতে ইনক্লুড কৰি দিম, আপোনালোকে চাব পাৰিব। আৰু ইয়াৰ লগতে মোবাইলটো যেটো হাইব্ৰিড সিম স্লট আছে তাত আপোনালোকে যিখন 1 নম্বৰ সিম তাত এটি নেনো সিম আৰু যেটো সেকেন্ড সিম স্লট আছে তাত আপোনালোকে এখন মেমৰি বা এখন নেনো সিম ইউজ কৰিব পাৰিব। দুখন সিম আৰু এখন মেমৰি
হয় সেইটো দেখাত অলপ আপোনালোকে হয়তো লম্বা পাব পাৰে, কিন্তু যিটো মোবাইলৰ 18:9 এক্সেপ্ৰেশ্যনৰ যিখন ডিছপ্লে তাৰ কাৰণে মোবাইলটো দেখিবলৈ খুবেই সুন্দৰ হয়, আৰু যিটো মোৰ ডিছপ্লে কাৰ্ভ ডিজাইন আছে সেইটোৰ কাৰণে মোবাইলটো এটি বেষ্ট লুক আহি যায়। আৰু আপোনালোকে দেখিছে ডিছপ্লেখন দেখিবলৈ কেনেকুৱা, আউটডোৰত আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম নাপায়। যিখিনি মোবাইলৰ ডিছপ্লে যিটো ব্ৰাইটনেছ সেইটো খুবেই সুন্দৰ। আপোনালোকে ৰ'দত ধুনীয়াকৈ ইয়াৰ মানে কি ডিছপ্লেখন আপোনালোকে দেখা পাব, কোনো ইয়াতে প্ৰব্লেম নাহে। তাৰ লগতে মোবাইলটোৰ যিটো মানে কাৰ্ভ ডিজাইন আছে নহয়, সেইটোৰ কাৰণে একদম মোবাইলটো দেখিবলৈ বহুতেই সুন্দৰ হয়। আৰু আজিকালি 18:9 এক্সেপ্ৰেশ্যনৰ ডিছপ্লেৰে সময় চলি আছে, বজাৰত এটি খুব সমাদৰ লাভ কৰিছে এই ডিছপ্লে, গতিকে এই মোবাইলটো তাৰ কাৰণে দেখিবলৈ খুবেই সুন্দৰ। আপোনালোকে এনেকুৱা আৰু ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আপোনালোকৰ বাবে মই এনেকুৱা ভিডিঅ' আৰু আগবঢ়াম, যিটো মোবাইলৰ যিবিলাক কেমেৰা ৰিভিউ বা কেমেৰাৰ চেম্পল মই আপোনালোকৰ কাৰণে আগবঢ়াম, আৰু যিটো ইয়াৰ পাৰফৰ্মেঞ্চ আছে তাৰ কাৰণেও মই কিছু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এটি মোৰ সৰু প্ৰয়াস, এটি এই টেক যিটো মানে চেনেল তাক এটি আগবঢ়াই নিবৰ বাবে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এই মোবাইলটোৰ আৰু এটি ফিচাৰ্ছ হৈছে ইয়াৰ ফেচ আনলক। মই ফেচ আপোনালোকক দেখাই দিছোঁ, মোৰ ফেচ এড কৰা আছে। আপোনালোকে ছেটিঙত গৈ ফেচ আনলক যিটো ফেচ এড কৰিব পাৰিব। আৰু এতিয়া মই দেখাইছোঁ, মই লক কৰিছোঁ, ডাবল টেপ কৰিছোঁ স্ক্ৰীনখন ৱেকআপৰ কাৰণে, আৰু মোৰ ফেচটো লগে লগে ডিটেক্ট কৰে। প্ৰায় 1 ছেকেণ্ডমান সময় লয়, কিন্তু পাৰফৰ্মেঞ্চ খুবেই সুন্দৰ। ল' লাইটত হয়তো আপোনালোকে অলপ পাৰফৰ্মেঞ্চটো ইয়াৰ দুৰ্বল পাব, কিন্তু মোবাইলটোৰ যিটো ফেচ আনলক সেইটো বহুতেই ধুনীয়া। এই মোবাইলটো যিটো বাজেট হয় 14,000, সেই হিচাপত মোবাইলটোৰ পাৰফৰ্মেঞ্চ বহুতেই ধুনীয়া। আপোনালোকে ইচ্ছা কৰিলে মোবাইলটো ল'ব পাৰে, কিন্তু ইয়াৰ মোবাইলটো যিটো ফ্লাছ চেলত দিলে তাৰ কাৰণে কিনিবলৈ দিগদাৰ, কিন্তু তথাপি এই মোবাইলটো আপোনালোকে পাৰিলে লওক, বহুতেই সুন্দৰ হয়। মই ইউজ কৰি বহুতেই ভাল পাইছোঁ। এই মোবাইলটোৰ মোৰ পৰা থাম্বছ আপ আছে, আপোনালোকে ল'ব পাৰে। ভাবিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় মই কিছু সহায় কৰিব পাৰিছোঁ, আপোনালোকে নিশ্চয় কিছু সহায় পাইছে। গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। থেংক ইউ।